হেল্ল' এভৰিৱান বহুত দিনৰ পাছত মাৰ ৰিলেটিভছৰ চাইডে এখন শান্তি বিয়া ওলাইছে লাষ্ট মাহী ছোৱালীজনীৰ বিয়াই খাইছিলোঁ আৰু এতিয়া বহুত দিনৰ পাছত আকৌ এখন শান্তি বিয়া ওলাইছে আমাৰ মাজু আপাজনী ভাগৰ নাতিনীয়েকৰ সেই গতিকে আমি গোটেইখিনিয়ে আজি বিয়া ঘৰলৈ এপাকেনি ওলাই গৈছোঁ এইফালে আমাৰ আমু আপাকৰ লগত মানে আমাৰ ডাঙৰজনী আপাৰ ছোৱালী হয় এজনী মৌচুমী বা আপোনালোকে আগে পিছে হয়তো যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে নিশ্চয় দেখিছে খোজকাঢ়িয়ে গ'লোঁ ঘৰৰ পৰা তাৰপিছত পালোঁগৈ আমি বিয়া ঘৰ এইফালে অলপ চলপ পেণ্ডেল বনাবলৈ কাৰণে আৰম্ভ কৰিছে এয়া আমাৰ কইনা আৰু এই দুগৰাকী আমাৰ কইনাৰ লগৰী বোলে এইফালে কইনাৰ দেউতাক এইফালে মাক আৰু এইফালে আমাৰ কইনাৰ আইতাক আৰু দুদু আইতাক হৈছে আমাৰ আপা মাৰ বাই আৰু এয়া কইনাৰ ভাইক গোটেইখিনি বহি মেলি চাহ খালোঁ চাহ খাই মেলি অকণমান ইজনী আপাৰ ঘৰলৈ যাওঁ বুলিও ভাবিলোঁ কাৰণ সেই আপাৰ বোৱাৰী আমাৰ বৌৰ ছোৱালী এজনী হ'ল তাকে চাই আহিলোঁ আজিলৈ ইমানেই আৰু আকৌ লগ পাম